আজি পিছে ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এইপিনে মই ওলাই মেলি আছোঁ, গম পাইছেনে? আৰু এইখন দেখাইছোঁ যে ঘৰখন মানুহজন আৰু দেউতাৰ, শহু দেউতাৰ জন্ম ঘৰখন ভাঙি চিঙি পেলালে। কিয় ভাঙি পেলালে, ক'লৈ ওলাইছোঁ, সকলো কৈ থাকিম। ভিডিঅ'টো খালি শেষলৈকে চাব লাগিব। আৰু আপোনালোক প্ৰথমতেই আপোনালোক সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে। আৰু এতিয়া মই আহি আছোঁ খুৰাৰ ঘৰলৈ, যিখন মই কৈছোঁ মানুহজন আৰু দেউতাৰ জন্মঘৰ। সেই ঘৰখন থাকেই এতিয়া আমাৰ খুৰা, সৰু খুৰা একেবাৰে। দেউতাহঁতৰ 4জন ককাই ভাই আছিলে, সকলো বেলেগ বেলেগ হ'ল। ইয়াত থাকে খুৰা, আৰু খুৰাই সেই ঘৰখন ভাঙি মানে বেয়া হৈ গ'ল আৰু ভাঙি এতিয়া নতুনকৈ নতুন খুটা আজি উভা দিন হয় আচলতে, নিয়ম কৰিছে। আৰু আমি সকলো আহিছোঁ তালৈ। আৰু এয়া বৰ্তা, তাৰপাছতে আছে দেউতা, এজন খুৰা ঢুকালে আচলতে, আৰু নিয়মটো কৰা হৈ গ'ল। আৰু এপিনে আজি এখন বিয়াও আছে, বিয়ালৈ যাম। আপোনালোকক সকলো দেখাই থাকিম বাৰু, চাই থাকিব খালি ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া খুৰাহঁতৰ ঘৰত প্ৰসাদ যোগাৰ কৰিছে, এনেকৈ ক্ষীৰ প্ৰসাদ এনেকৈ খাই বৈ মেলি এতিয়া ঘৰলৈ যাম। আৰু এয়া দেখিছেনে, মই প্ৰসাদ খাই আছোঁ। ঘৰলৈ আমি এতিয়া যাবলৈ লৈছোঁ। ওচৰতে যিখন বিয়া আছিলে, মই যাক গিফ্ট দিছিলোঁ, গাফ্ট আহিছে চাওকচোন। বেছি এক্সাইটেড হৈ থাকিলে মানুহৰ মুখত কি ওলাই পাত্তা নাই যে, সেই তেনেকুৱা হৈছে। আৰু কলিজালে যিটো ড্ৰেছ চিলাইছিলোঁ, এইটো চাওক, খুব বেছি ধুনীয়া লাগিছে নহয়নে? আৰু কিমান আম্বেলা ধৰিছে, গোটেই চাদৰ আৰু মেখেলা দি বনাইছোঁ, পূৰা ফুল আম্বেলা। তাই পিন্ধিলে দেখিব। আৰু মই যিখন শাৰী বনাইছিলোঁ পিন্ধিবলৈ, বহুত দিন শাৰী পিন্ধা নাই। আৰু মোক ইউটিউবত সুধিছিলে এজনী ভণ্টিয়ে হ'ব নে বায়ে হ'ব নাজানো, কিন্তু মোক সুধিছিলে আপুনি শাৰীবিলাক কাটি কাটি কিয় মেখেলা চাদৰ বনাই পেলাই। তেতিয়া মই কৈছোঁ আৰু মই ভিডিঅ' বনাবৰ কাৰণে মানে আইডিয়া দিওঁ, আৰু কিবা এটা আইডিয়া মানে মই যিটো কৰি ভাল পাওঁ সেইটো দেখাওঁ। আচলতে মই শাৰী পিন্ধোঁ, নিপিন্ধা নহয়, কিন্তু বহুত দিন পিন্ধো নাই। সেইকাৰণে এবাৰ ফাৰ্ষ্ট টাইম মই একদম নিজে বনোৱা শাৰীখন পিন্ধিম আৰু কমপ্লিট লুক দেখাম যেতিয়া পিন্ধিম। আৰু এইপিনে চব ৰেডি কৰি দিছোঁ। এখন দুপাট্টা বনাইছোঁ, এডাল বনাইছোঁ কলিজালে কমৰ বন। আৰু এইটো আগৰে পুৰণি ড্ৰেছ এটা আছিলে, তাতে মডিফাই কৰিছোঁ, হাতটো লগাই দিছোঁ আৰু তলটো অকণ দীঘল কৰি দিছোঁ। আৰু বেক চাইডটো হৈছে এইটো বেক চাইডটো এইকেইটা লটকন লগাই দিছোঁ। মানে চবতে স্কাৰ্টতো পম লগাইছোঁ যে, সেইকাৰণে এইকেইটা এনেকৈ চিম্পুলকৈ ৰাখিছোঁ, যাতে বেছি হৈ নাযায় আৰু কাপোৰযোৰ। আৰু এতিয়া ওলাই মেলি লওঁ, আৰু আপোনালোকক ওলাই মেলি লৈ লগ পাই আছোঁ দেই। এইটো মোৰ ব্লাউজটো, মোৰ একদম ফাইনেল লুকটো যেতিয়া দেখিব তেতিয়াহে গম পাব আচলতে কাপোৰযোৰ কি। আৰু এইপিনে মই ওলাই মেলি কমপ্লিট হৈ গ'ল। দেখিছেনে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। শাৰীখন বাৰু মই এবাৰ ভালকৈ পিন্ধা দেখাই দিম, কিন্তু ভিডিঅ' এটা লৈ আহিম শাৰীখন কেনেকৈ বনাইছিলোঁ আপোনালোকক বেলেগ এটা ভিডিঅ'ত দিম বাৰু, দিবলৈ চেষ্টা কৰিম। আৰু আচলতে ভিডিঅ'বিলাক মানে এডিট কৰিবলৈ ইমান বেছি সময় লাগে মোৰ, সেইকাৰণে দেৰি হৈ যায়গৈ দিয়া। আৰু এইপিনে এযোৰ দেখাইছোঁ, মিছ'ৰ পৰা যিযোৰ চাদৰ মেখেলা আনিছিলোঁ, সেই চাদৰ মেখেলাযোৰ পৰা বনালোঁ কলিজালে এযোৰ লেহেংগা। পূৰা আম্বেলা হৈছে, বহুত বেছি ধুনীয়া হৈছে হেৰিটো লেহেংগাটো মানে। আৰু চুৰ্ণিখন নেট দিছোঁ, তাতে পটি লগাই দিছোঁ। আৰু তাই ৰিলচ বনাই আছে, মই সেই ৰিলচটোকে ইয়াত আপলোড দি দিছোঁ। আচলতে আজিকালি ইমান দুষ্ট হ'ল নহয়, ফটো একপি বা ভিডিঅ' এটা কৰিবলৈ মানে কল্পনা কৰিব লাগিব, একে ঠাইতে নাথাকে, কিন্তু ৰিলচ বনাবলৈ খুব বেছি ভাল পায়। আৰু সেই তেনেকৈ থাকোঁতেনেই মানে অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ তাইক। আৰু কেনেকুৱা লাগিছে ড্ৰেছটো কমেণ্ট কৰি জনাব। মই ভাবিছোঁ ব্লাউজৰ কাটিং আৰু এনেকৈ কিডছৰ লেহেংগা এইখিনি কাটিঙৰ আৰু চিলাই ভিডিঅ' আপোনালোকলৈ দিম বুলি ভাবিছোঁ, চাই লওঁ আৰু। আৰু এইপিনে দুইজনী ওলাই ল'লোঁ। মোৰ শাৰীখন ফুল গেটআপত এইটোতেই দেখিছেনে, তলডোখৰ চিফন, ওপৰডোখৰ মানে এটা মিক্স পাত হয়, ক'ম আৰু বাছত কৈ আছোঁ। আৰু এইপিনে ওলাই মেলি আহিলোঁ, দেহা আহিছে। এইপিনে কলিজা, তাই আজি চুলিখিনি মেলি আনিছোঁ বাৰু, এডাল বেইন আনিছিলোঁ মিছ'ৰ পৰা, সেইডালকৈ মাৰি আনিছোঁ। এইপিনে চুম আৰু খুচি আমাক থ'বলৈ আহিছে, সৰু পুতৈ মিষ্টাৰৰ আজৰি নাই, সেইকাৰণে সিয়ে থ'বলৈ আহিছে। আৰু এইপিনে আহি বিয়া ঘৰ পাই গ'লোহি। এয়া লগ পালোঁ, দেখিছিলে মানুহজনৰ লগৰ আছিলে, নাৰায়ণপুৰৰ হয়, তেনেকৈ চিনাকি হ'লোঁ। এতিয়া বহুত বেছি ভাল আমাৰ লগত। আৰু এয়া উপাসনা আৰু উপাসনাৰ শাহু মা, আমি চব একেলগে বহি কথা পাতি আছোঁ। বহুত দিনৰ মই লগ পাইছোঁ আচলতে। আৰু এইপিনে কইনাজনী আমাৰ ধুনীয়া। আৰু এইপিনে চাওকচোন কাক লগ পাই গ'লোঁ, দেখিছেনে, মানস আৰু মনিষা। এয়া মানসৰ মা লগ পালোঁ। আৰু তাইৰ কাৰণে মই এটা গিফ্ট আনিছিলোঁ মনিষাৰ কাৰণে, সেই গিফ্টটো দিলোঁ। আৰু চাই খুলি তাই খুব বেছি ভাল পাইছে আচলতে, কৈছে আৰু খুব ভাল লাগিছে বুলি।
আৰু আপোনালোকে এই কাপোৰযোৰৰ ফুলটোৰ কথা বহুতে সুধি আছিলে, ফুলটো দিবচোন, কিন্তু মই ফুলটো দি দিছোঁ প'ষ্ট কৰি পেলাই, পেজতে আছে, আপোনালোকে তাৰ পৰা ফুলটো আঁকি ল'ব পাৰিব। আৰু আপোনালোকে বহুতে ইমান বেছি মৰম দিছে পেজটোত, সকলোকে বহুত বেছি ধন্যবাদ। তাৰ মাজতে এটা কথা কওঁ, 50,000 মান ভিউজ আহিছে এইযোৰ কাপোৰৰ ভিডিঅ'ত, কিন্তু 50,000 যদি 20,000ও ফ'ল' কৰে নহয়, কিমান বেছি ভাল লাগিব আপোনালোকে ভাবকচোন। কিন্তু চোৱাটোতো বহুতে চাইছে, ফলোৱাৰ্ছ নাই কিন্তু দেই, ভিউজটো মানে বহুত আছে, ফলোৱাৰ্ছ নাই। প্লিজ আপোনালোকে ফ'ল' এটা কৰি যাবলৈ নাপাহৰিব। আৰু এতিয়া বিয়াৰ পৰা যাবলৈ ওলাইছোঁ, আপোনালোকেও বহুত বেছি মৰম দিছে, সেইকাৰণে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ থাকিল। এনেকৈ মৰম দি যাব, আৰু আপোনালোকলৈও মই যি জানো আপোনালোকলৈ মেছেজত আকাৰে পঠিয়াই থাকিম বা ভিডিঅ' আকাৰে। আৰু আজিলৈ আহিছোঁ, ভিডিঅ'টো আপোনালোক শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ থাকিল। এনেকৈ মৰম দি যাব বুলি আশা কৰিছোঁ। আৰু যিসকল ইউটিউবত চাই